আজি চানৰ মেলা চান আছিলে। আজি আমি সকলো ঘাটৰ ব্ৰহ্মপুত্ৰ পাৰত আহিলোঁ। আমি গা ধুবলৈ ঘৰৰ পৰা আহি পেলাই গোটেই মোনা আহিছে, মা চবেই আহিছে, সকলো গাঁৱৰ আহিছে চবেই আহিছে। যি গাঁৱৰ ৰাইজ সকলো আহিছে ইয়াত চানৰ মেলা চান গোটেই আপোনাৰ বস্তু চব যোগাৰ পাতি কৰি আছে। ইয়াত মূৰ্তি চুটি আপোনাৰ দেখা পাইছে, মূৰ্তি পূজা পাতি কৰি পেলাই ইয়াত গোটেই গা চা ধুই পেলাই ইয়াত গোটেই সেৱা নাম প্ৰসাদ ল'ব, ইয়াত নাম চাম ল'ব। ইয়াত গোটেই সকলো ৰাইজ আহিছে আপোনালোক সকলো আহিব। আজি চানৰ মেলা গাটো চান নদীত আহি গা ধুব লাগে। আপোনালোক সকলো আহিব। আমি নদীত গা ধুই আছোঁ, আপোনালোকে দেখা পাইছে। আপোনালোকে আমি গা চা ধুই আছোঁ, ইয়াতে আছোঁ। আমি এতিয়া নদীত আমি গা ধুবলৈ আজি গা ধোৱাটো পূৰা পবিত্ৰজনক হয়। আপোনালোকে আহিব নদীত গা চা ধুই পেলাই আপোনালোকে গা কৰিব। আমি গা ধুই তিনিবাৰ কৰিব লাগে। আমি এতিয়া সেই চাকি বন্তি দি আছোঁ, দেখা যায় আপোনাৰ পূৰা ফুল গংগাত দিবলগীয়া হৈছে, গাখীৰ ঢালিবলগীয়া হৈছে। আমি সেৱা কৰি আছোঁ। আপোনালোকে দেখা পাইছে, আপোনালোকে দেখা পাইছে। আপোনালোকে গোটেই সকলোৱে এতিয়া চাকি বন্তি কাম কৰি আছোঁ। আমি দেখা দিছে আপোনালোকে ধূপ বন্তি চাকি দিব লাগে। আৰু চাকি বন্তি আমি তেল ঢালি আছোঁ। আপোনালোকে দেখা পাইছে। আপোনালোক সকলো ৰাইজ আহিব। আহি পেলাই আজি ব্ৰহ্মপুত্ৰত গা চা ধুব লাগে। ধুব আপোনালোকে। আমি সেৱা কৰিম এতিয়া। এয়া আমি সেৱা কৰি আছোঁ এতিয়া। এয়া আমি সেৱা কৰি আছোঁ এতিয়া, দেখা পাইছে আপোনালোকে। সকলো ৰাইজ আহি পেলাই চাকি বন্তি দিব, ফুলবন্তি কৰিব, প্ৰাৰ্থনা কৰিব। তাৰপিছত আপোনালোকে গা পানী ধুব। গা পানী ধুই পেলাই আপোনালোকৰ যি হয়তো কৰিব আপোনালোকে। আজিৰ দিনটো বহুত ভাল দিন বুলি কোৱা হয়। এই আমি চাকি বন্তি যাম এতিয়া। সকলো ৰাইজ আহিব ঘাটত, ব্ৰহ্মপুত্ৰত আহি চান কৰিব। এইখন আগতে আপোনাৰ কমলাবাৰী ঘাট আছিলে। কমলাবাৰী ঘাট এতিয়া বন্ধ হৈ গ'ল। বন্ধ হৈ গ'ল। ঘাটবিলাক বেলেগ চাইডেও চলি আছে। মাজুলী ঘাট চলি আছে। মাজুলী কমলাবাৰী ঘাট এতিয়া বেলেগত দিয়া হৈছে। এতিয়া বন্তি বজনা কৰিবলগীয়া হয়, চাকি বন্তি জ্বলাবলগীয়া, প্ৰসাদ দিবলগীয়া হৈছে। আজি মহাষ্টমী চান সকলো ৰাইজ আহিছে। গাঁৱৰ সকলোৱে দেখা পাইছে গোটেই। চানৰ মেলা আমি এতিয়া চাকি বন্তি জ্বলাই আছোঁ। চাকি বন্তি প্ৰসাদ চাত দি আছোঁ। আপোনালোকে চাই থাকিব ভিডিঅ'টো। আজি মহাষ্টমী চান আছে। আপোনালোকে সকলো আহিব ঘাটলৈ চান কৰিব ব্ৰহ্মপুত্ৰত। চাকি লগাই আছোঁ। আপোনালোকে দেখা পাইছে। এই লগাইছে। আমি ঘাটলৈ আহিছিলোঁ আজি ব্ৰহ্মপুত্ৰ চানত কৰিবলৈ। এতিয়া আজি অষ্টমী চান আছে। আমি চানত গা ধুবলৈ আহিছোঁ। আপোনালোকক দেখাই দিম চানৰ বিষয়লৈ কেনেকুৱা কি হয় চান।